সমাজ গড় সরকারের আপোনালোকে যে প্ৰটেক্টেড ক্লাছ পাইছে কি ভাল হৈছে বুলি ভাবে? আজি বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগুৱাই লৈ যাব বিচাৰিছে। আমি কিমান অশান্তি বিচাৰিম? বড়োসকলৰ এটা দীঘলীয়া সংগ্ৰাম, বড়োলেণ্ডৰ আন্দোলনটো যি ইয়াতে হৈছে, বিভিন্ন সময়ত NDBৰ আন্দোলন, PLTৰ আন্দোলন আৰু নিখিল ভাৰত ছাত্ৰ সংস্থাৰ উপেন বৰ্মাই আৰম্ভ কৰা যি মানে বড়োসকলৰ যি ড্ৰিমছ, এই ড্ৰিমছটো মানে আগুৱাই লৈ যাবৰ কাৰণে বড়োলেণ্ডটো লৈ যি এটা এজেণ্ডা লৈ বড়োসকলৰ নেতৃত্বসকলে যি আন্দোলন কৰি আহিছিল, ইয়াৰ অন্তিম পৰ্যায়ত প্ৰমোদ বড়ো ডাঙৰীয়াই এই সকলোটো অনুধাৱন কৰি বিটিআৰত এতিয়া সংগ্ৰাম নহয়, বিটিআৰটো ডেভেলপ কৰিব লাগে। যদি বিটিআৰটো ডেভেলপ কৰিব লাগে তেনেহ'লে আমি বিটিআৰত থকা সকলো জাতি জনগোষ্ঠীক তেখেতসকলৰ সংবিধানমতে যি অধিকাৰ আছে এই অধিকাৰটো তেখেতসকলক দিব লাগে। তো এইটো অধিকাৰ দিবলৈ যাওঁতে প্ৰটেক্টেড কমিউনিটি হিচাপে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিটিআৰৰ ভিতৰতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ মানে সান্তালী কমিউনিটি আৰু নেপালী ভাষী কমিউনিটি হিচাপে প্ৰটেক্টেড তাত ৰখা হৈছিল। তো নেপালী ভাষী হিচাপে নেপালী নামটো তাতে থকাৰ কাৰণে গ্ৰেজিং কাল্টিভেটৰৰ কথাটো তাত উল্লেখ কৰা হৈছে। কিন্তু গ্ৰেজিং কাল্টিভেটৰ হিচাপে এতিয়া গ্ৰেজিং কাল্টিভেটৰ মানুহবিলাক নাই। এই গ্ৰেজিং কাল্টিভেটৰ হিচাপে এতিয়া গোৰ্খাসকল বা নেপালীসকল ইয়াত নাই। তেখেতসকলে এতিয়া মানে সকলোৱে শিক্ষা দীক্ষা লৈ কোনোবাই চাকৰি বাকৰি কৰি এতিয়া মানে গৌপালক বা কৃষক হিচাপে নাই। গোৰ্খা সংগঠনসকলে এটাই বিচাৰিছে গোৰ্খা নাম হিচাপে তাতে থাকক। তে গোৰ্খা নাম হিচাপে প্ৰটেক্টেড কমিটি থাকাত প্ৰমোদ বড়ো ডাঙৰীয়াৰ আপত্তি নাই। তেখেতে এটা NOC দিছে আৰু অসম চৰকাৰেও কেবিনেটৰ সিদ্ধান্ত লৈ বিটিআৰত থকা নেপালী নামটো সলাই গোৰ্খা নাম হিচাপে তাতে ৰখাইছে। আৰু বেল্ট এণ্ড ব্লক প্ৰটেক্টেড কমিউনিটি হিচাপে মানে গোৰ্খাসকলে যি অধিকাৰটো সাংবিধানিক অধিকাৰটো যি আগত আছিল এইটো আগন্তুক দিনতো পাব বুলি এটা জাষ্ট এইটো এটা এমেণ্ডমেণ্ট কৰা হৈছে, বাকী একো নহয়। তো ইয়াত বহুতে ভুলো বুজে, কেতিয়াবা ট্ৰাইবেল সংগঠনবিলাকে ভুলো বুজে, কিন্তু এইদৰে নহয়। আমি এটাই কথা কৈছোঁ, ট্ৰাইবেলসকলৰ যি সপোন আৰু বিশেষকৈ বড়োসকলৰ যি সংগ্ৰাম, এই সংগ্ৰামত গোৰ্খাসকলে আজিৰ পৰা সমৰ্থন দিয়া নহয়। উপেন বৰ্মাৰ আৰম্ভৰ পৰাই UN ব্ৰহ্মা বড়োফা, যাক বড়ো মানে ফাদাৰ অফ বড়োছ বুলি আজি বড়োসকলে জানে বা তেখেতসকলে তেখেতক সন্মান দিয়ে। তেখেতক বড়োফাৰ বা নেতৃত্বত যি আন্দোলনটো আৰম্ভ হৈছিল সেই সময়ৰ পৰাই গোৰ্খাসকলে তেখেতসকলক বা বড়ো জনগোষ্ঠীক সমৰ্থন দিয়াইছে। NDB আন্দোলনতো সমৰ্থন দিছে, BLT সকলকো সমৰ্থন দিছে। আজি নিখিল ভাৰত ছাত্ৰ সংগঠনৰ লগতো আমাৰ বিটিআৰ গোৰ্খা সমাজে হওক বা আমাৰ আকচুই হওক, সকলোৱে তেখেতৰ লগত মিলি কাম কৰি আছে। তো ইয়াত মই ভাবোঁ আগন্তুক দিনত বিটিআৰৰ যি প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰত থকা যি 23টা জাতি জনগোষ্ঠী সকলোকে একেলগে লৈ বিটিআৰটো এটা মানে বেলেগ ধৰণৰ বিটিআৰ, শান্তিৰ বিটিআৰ, এটা মানে সমৃদ্ধিৰ বিটিআৰ আৰু এটা ডেভেলপমেণ্টৰ বিটিআৰ, এইটো যি লৈ মানে এইটো এটা যি শ্লোগানটো লৈ প্ৰমোদ বড়ো যি ডাঙৰীয়া আগবাঢ়ি আছে, এইটো তেখেতৰ যি সপোনটো আগন্তুক দিনত নিশ্চয় এইটো বাস্তৱত পৰিণত হ'ব বুলি মই ভাবোঁ। एसेल' डाउन पेमेन्ट होग्रोनानै नोंथाङा लानो हागोन बाजाज कम्पानिनि गुबुन गुबुन मडेलनि बाइकफोर। 13,000 रांनिफ्राय जागायनानै 20,000 रांसिमल' डाउन पेमेन्ट होग्रोनानै लानो हागोन बाजाज पालसार, प्लेटिना, CT100 आरो बाजाजनि गुबुन गुबुन मडेलनि बाइकफोरखौ। बाइकजों लोगोसे मोनफागोन गंसे फ्री हेलमेट। बाइगिरिफोरा बाजाज फाइनेन्स लिमिटेड नङाब्ला एक्सिस बेंकनि गेजेरजों गोरलै राहाजों फाइनेन्सआव बाइकखौ लानो हागोन। अब्ला मानोथो गोबाव खालामदों? बे मोजां खाबुनि समावनो नोंथाङाबो लादो इन्डियानि नम्बर 1 कम्पानि बाजाज बाइक। फाइनेन्सआव बाइक लानो थाखाय नोंथांनो गोबां फोरमान बिलाइफोरनि गोनांथि गैया। गांसे पासपोर्ट फट', पेन कार्ड, आधार कार्ड, भटार ID आरो मोब्लिब बिलनि रिसिप्टखौ होनायनि गेजेरजोंनो नोंथाङा फाइनेन्सआव बाजाजनि बाइकखौ लानो हागोन। आबुङै मिथिनो थाखाय नोंथाङा 03661 270550 99576 44326 नाम्बाराव फोनांजाब खालामनो हागोन। नङाब्ला क'क्राझार सोहोरनि JD र'ड एक्सिस बेंकनि साखाथियाव थानाय दावहारु अट' एजेन्सि बाजाज श'रुमाव थोंजोङै फैनानै खौरां लाफैनो हागोन।